হেল্ল' ভিউৱাৰ্ছ, আজি মই কিছুমান নতুন টেক নিউজ দিবলৈ ওলাইছোঁ। প্ৰথম যিটো টেক নিউজ ওলাই আহিছে সেইটো ভোডাফোনৰ ফালৰ পৰা ওলাই আহিছে। ভোডাফোন আইডিয়া লিমিটেডৰ ফালৰ পৰা। ভোডাফোন আইডিয়া লিমিটেড যিকোনো মুহূৰ্তত ভাৰতত সিহঁতৰ ছাৰ্ভিচ বন্ধ কৰি দিব পাৰে, এনেকুৱা এটা আশংকাই দেখা দিছে। বৰ্তমান যি পৰিৱেশ চলি আছে ভোডাফোন আইডিয়াৰ, সেই পৰিস্থিতিৰ ওপৰত যিবিলাক নিউজ ওলাই আহিছে সেই নিউজবিলাক মতে যিকোনো মুহূৰ্তত ভোডাফোন আইডিয়া লিমিটেড ভাৰতত ছাৰ্ভিচ বন্ধ কৰি দিব পাৰে। সিহঁতৰ যিটো মোবাইল নেটৱৰ্ক ছাৰ্ভিচ আৰু ইণ্টাৰনেট ছাৰ্ভিচ আছে, সেই ছাৰ্ভিচটো সিহঁতে বন্ধ কৰি দিব পাৰে। ইয়াৰ কাৰণ হৈছে যিটো পে'মেণ্ট কৰিব লাগে ভোডাফোন আইডিয়াই 53,000 কোটি টকা গভৰ্ণমেণ্টক দিব লাগে আৰু সিহঁতৰ যিটো আৰ্থিক অৱস্থা, সেই আৰ্থিক অৱস্থাত সিহঁতে পে'মেণ্ট কৰিব পৰা অৱস্থাত নাই। সিহঁতে যোৱা 2 বছৰমানৰ পৰা লছত ৰান কৰি আছে। নেক্সট কিছুদিন আগত সিহঁতৰ যিটো লছৰ পৰিমাণ সেইটো ওলাইছিল, প্ৰায় 30,000 কোটি টকামান সিহঁতৰ লছ হৈছে বুলি সিহঁতে এটা হিচাপ দেখুৱাইছে ভোডাফোন আইডিয়া লিমিটেডৰ ফালৰ পৰা। গতিকে সেইফালৰ পৰা সিহঁতে 53,000 কোটি টকা ক'ৰ পৰা সিহঁতে মেনেজ কৰি দিব, সেইটো এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন হৈ আছে। আৰু ইয়াত যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো ধৰণৰ যদি ছাবচিডি দিয়া নহয় বা কোনো ধৰণৰ ৰিলিফ দিয়া নহয় বা কোনো যদি সহায় দিয়া নহয়, তেনেহ'লে সিহঁতে ভাৰতত ছাৰ্ভিচ বন্ধ কৰিব বুলি ইতিমধ্যে ভোডাফোন আৰু আইডিয়াৰ মেনেজিং ডাইৰেক্টৰৰ টীমৰ পৰা ইতিমধ্যে ঘোষণা কৰা হৈছে। প্ৰথমে ভোডাফোনে এইটো ঘোষণা কৰিছিল, তাৰপিছত আইডিয়াৰ ফালৰ পৰাও ছেম ঘোষণা কৰা হৈছিল। এতিয়া নতুন অপেক্ষা গভৰ্ণমেণ্টৰ ওপৰত নিৰ্ভৰ কৰি আছে। গভৰ্ণমেণ্টে এতিয়া পে'মেণ্টৰ কাৰণে সিহঁতক কিবা সময়সীমাটো বৃদ্ধি কৰি দিয়ে, নাই সিহঁতক কিবা পে'মেণ্টৰ ক্ষেত্ৰত ডিছকাউণ্ট দিয়ে, কি দিয়ে সেইটো গভৰ্ণমেণ্টৰ ওপৰত নিৰ্ভৰ। ইয়াৰ বাবে ভোডাফোন আইডিয়াৰ ফালৰ পৰা সুপ্ৰিম কোৰ্টত এটা আৰ্জি দাখিল কৰা হৈছিল যে সিহঁতক আকৌ সুবিধা দিব লাগে, পে'মেণ্টৰ কাৰণে দিনটো বঢ়াই দিব লাগে। সেই আৰ্জি জনাই সিহঁতে সুপ্ৰিম কোৰ্টত অলৰেডি কেছ কৰিছে আৰু যোৱা সপ্তাহত এই কেছৰ শুনানি আছে। শুনানিত কি ৰায় দিয়ে নিদিয়ে তাৰ ওপৰত ভোডাফোন আইডিয়াৰ ভৱিষ্যতটো নিৰ্ভৰ কৰি আছে। গতিকে আপোনালোকৰ যদি ভোডাফোন আইডিয়া চিম আছে, অতি সোনকালে চিমটো পৰ্ট কৰি বেলেগ কোম্পানীত আপোনালোকে ট্ৰেন্সফাৰ কৰি লওক, বেলেগ এয়াৰটেল বা BSNL বা জিঅ'ত, যদি আপোনালোকৰ সেই নাম্বাৰটো জৰুৰী হয়। আৰু যদি নাম্বাৰটো জৰুৰী নহয়, তেনেহ'লে কোনো প্ৰয়োজন নাই আপোনাৰ পৰ্ট কৰাৰ কাৰণে। আপোনাৰ যদি জৰুৰী নাম্বাৰ হয়, বিভিন্ন ক্ষেত্ৰত সেই নাম্বাৰটো দিছে, বেংকত দিছে বা আন ক'ৰবাত দি থৈছে, আপোনাৰ নাম্বাৰটো জৰুৰী হয়, তাতে আপোনাৰ গুৰুত্বপূৰ্ণ মেছেজ বা কিবা কল সোমায়, তেনেহ'লে অতি সোনকালে নাম্বাৰটো আপোনালোকে পৰ্ট আউট কৰি অন্য কোম্পানীৰ আপোনালোকে গুচি যাওক। নহ'লে কিন্তু মূৰামূৰি সময়ত গৈ আপোনালোকৰ অসুবিধা হ'ব। যেনেকুৱা হৈছিল ৰিলায়েন্স কমিউনিকেশ্যন বন্ধ হোৱাৰ সময়ত, এয়াৰচেল বন্ধ হোৱাৰ সময়ত, তেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব লাগিব। গতিকে অতি সোনকালে এইটো আপোনালোকে কৰিব পাৰে। কাৰণ মিডিয়া ৰিপৰ্ট মতে ভোডাফোন আইডিয়াৰ বৰ্তমান আৰ্থিক অৱস্থা খুবেই খাৰাপ। গতিকে যিকোনো মুহূৰ্তত কোম্পানীত দেউলীয়া ঘোষণা হ'ব পাৰে, আৰু এবাৰ দেউলীয়া ঘোষণা হোৱা মানে কোম্পানীৰ গোটেই ছাৰ্ভিচ বন্ধ হৈ যাব। আপোনালোকে একো গমেই নাপাব। তেতিয়া আকৌ আপোনাৰ নাম্বাৰ পৰ্ট আউট কৰালৈ সমস্যাত পৰিব পাৰে। এইটো আছিল ভোডাফোন আইডিয়াৰ ওপৰত নিউজ। আৰু নেক্সট যিটো নিউজ ওলাই আহিছে সেইটো ট্ৰাইৰ ফালৰ পৰা ওলাই আহিছে। ট্ৰাইয়ে নতুন যিটো ৰুল লাগু কৰাৰ কাৰণে নিৰ্দেশ দিছে কেবল অপাৰেটৰ আৰু DTH কোম্পানীবোৰক, আৰু টিভি চেনেল ব্ৰডকাষ্টিং যিবোৰ আছে, ষ্টাৰ নেটৱৰ্ক, ছনী নেটৱৰ্ক, জি নেটৱৰ্ক, সেইবিলাকক যিটো নিৰ্দেশ দিছে, সেই নিৰ্দেশৰ ওপৰত এতিয়া সকলো DTH অপাৰেটৰ আৰু কেবল অপাৰেটৰৰ লগতে যিবিলাক ব্ৰডকাষ্টাৰ আছে, ব্ৰডকাষ্টাৰবিলাকে ট্ৰাইৰ ওচৰত এটা কমপ্লেইন কৰিছে, যিবিলাক অনলাইন বেছ
যিবিলাক লাইভ টিভি প্ৰগ্ৰাম দেখুওৱা হয়, যেনেকুৱা ধৰক আপোনাৰ জিঅ' টিভি এপছ আছে, জিঅ' টিভি এপছৰ জৰিয়তে আপুনি অনলাইনত সকলোবোৰ টিভি চেনেল ফ্ৰীতে চাব পাৰে। আপোনাৰ খালি ইণ্টাৰনেট পেক থাকিলেই হ'ল বা ইণ্টাৰনেটৰ জিবি থাকিলে আপোনালোকে অনলাইনত এনি কোনো চেনেল জিঅ' টিভিত আপোনালোকে ফ্ৰী চাব পাৰে। তেনেকুৱা এয়াৰটেলৰ এয়াৰটেল টিভি বুলি এপছ আছে, তাতেও আপুনি 300টাৰ ওপৰত চেনেল আপোনালোকে ফ্ৰী দেখিবলৈ পায়। আৰু জিঅ' টিভিত 500+ চেনেল আপোনালোকে ফ্ৰী দেখিব পায়। তাতে পে' চেনেল প্লাছ ফ্ৰী চেনেল দুটাই আপোনালোকে উপভোগ কৰিব পাৰে। ইয়াৰ উপৰিও বিভিন্ন OTT প্লেটফৰ্ম লঞ্চ হৈছে, OTT এপছ লঞ্চ হৈছে বৰ্তমান। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ সেইবিলাকৰ জৰিয়তেও আপোনালোকে বহুতো ফ্ৰী চেনেল দেখিবলৈ পায়, য'ত আপোনাৰ কোনো এক্সট্ৰা ছাবস্ক্ৰিপশ্যন চাৰ্জ মান্থলি বেচিছ বা ইয়াৰলি বেচিছ একো দিব নালাগে, ফ্ৰী দেখিবলৈ পায়। এতিয়া কেবল আৰু DTH অপাৰেটৰৰ লগতে ব্ৰডকাষ্টাৰবোৰে এটা আবেদন কৰিছে যে এইবিলাকৰ ওপৰতো মানে মান্থলি বেচিছ বা ইয়াৰলি বেচিছ কিবা এটা চাৰ্জ লগাব লাগে, নহ'লে সিহঁতৰ যিটো টিভি চোৱাৰ যিটো সংখ্যা দিনক দিনে কমি আহিছে। মানে টিভিত কোনো এটা চেনেল ছাবস্ক্ৰাইব কৰি চোৱাৰ সংখ্যা, আপোনাৰ এতিয়া DTHৰ থ্ৰু দিয়ে হওক বা কেবল অপাৰেটৰ থ্ৰু দিয়ে হওক, কোনো এটা চেনেল ছাবস্ক্ৰাইব কৰি টিভিত চোৱাৰ সংখ্যা দিনক দিনে বহু পৰিমাণে কমি আহিছে। আৰু ট্ৰাইয়ে যেতিয়া 2019 চনৰ 1 জানুৱাৰীৰ পৰা নতুন নিয়মটো লাগু কৰিছিল, তেতিয়া পাৰ্চেণ্টেজটো বহু পৰিমাণে কমি গৈছিল, কাৰণ তাতে ৰেটবিলাক বহুত হাই হৈছিল। আগৰ তুলনাত বহুত খৰচী হৈছিল টিভি দেখা, কেবলৰ জৰিয়তে দেখক বা DTH অপাৰেটৰৰ জৰিয়তে দেখক, আগতকৈ বহুত খৰচী হৈ গৈছিল। সেইকাৰণে বহুত মানুহে টিভিত ৰিচাৰ্জ কৰা বন্ধ কৰি দিছে, আৰু সেই চেনেলবোৰ সিহঁতে জিঅ' টিভি বা এয়াৰটেল টিভি এনেকুৱা টাইপৰ OTT এপছ বা অনলাইন যিবোৰ নেটৰ জৰিয়তে চলা এপছ আছে সেইবিলাকৰ জৰিয়তে দেখা শুৰু কৰিছিল, কাৰণ তাতে কোনো এক্সট্ৰা চাৰ্জ দিব নালাগে, অনলি ফৰ ডাটা পেক ৰিচাৰ্জ কৰিলেই হৈ যায়। গতিকে এইটোৰ ফলত বহু পৰিমাণে লোকচানৰ সন্মুখীন হৈছে বিভিন্ন পে' চেনেলবিলাকে, DTH অপাৰেটৰ আৰু কেবল অপাৰেটৰে। সেইকাৰণে সিহঁতে ট্ৰাইৰ ওচৰত আবেদন কৰিছে যে এইটোৰ ওপৰতো এটা বিহিত ব্যৱস্থা ল'ব লাগে আৰু নীতি নিৰ্দেশনা নতুনকৈ জাৰি কৰিব লাগে। এইবিলাক যিবিলাক অনলাইন বেছ এপ আছে, য'ত টিভি চেনেলবিলাক লাইভ প্ৰগ্ৰাম দেখুৱাই টিভি চেনেলবিলাকৰ, আৰু OTT এপছ যিবিলাক আছে সেইবিলাকৰ ওপৰত। গতিকে এতিয়া ট্ৰাইয়ে এইটো আৰ্জি গ্ৰহণ কৰিছে। এতিয়াও কোনো ট্ৰাইৰ ফালৰ পৰা ইয়াৰ ওপৰত কোনো ডিচিশ্যন বা কোনো বক্তব্য অফিচিয়েলি ট্ৰাইয়ে অহা নাই, কিন্তু সিহঁতৰ যিটো অভিযোগ আছে বা আৰ্জি আছে সেইটো ট্ৰাইয়ে গ্ৰহণ কৰিছে। অনাগত সময়ত ইয়াৰ ওপৰত ট্ৰাইয়ে নিশ্চয় কিবা এটা ৰায় দিব। যদি OTT এপছ বা জিঅ' টিভি বা এয়াৰটেল টিভি বা ভোডাফোন লাইভ ইত্যাদি এপছত যদি মান্থলি বা ইয়াৰলি বেচিছ চাৰ্জ লাগু হয়, তেনেহ'লে ইয়াৰ খৰচাটো বহুত বাঢ়ি যাব, কাৰণ আমাৰ নেট পেকৰ কাৰণে বেলেগকৈ এটা ৰিচাৰ্জ কৰিব লাগিব, আকৌ লাইভ টিভি চাবৰ কাৰণে বেলেগ আৰু এটা ছাবস্ক্ৰিপশ্যন ল'ব লাগিব। গতিকে দুটা পেক আমাৰ একেলগে ৰিচাৰ্জ কৰিব লাগিব, গতিকে ইয়াৰ খৰচাটো বহু পৰিমাণে বাঢ়ি যাব। এতিয়া গোটেই ডিচিশ্যনখিনি ট্ৰাইৰ ওপৰত আছে। ট্ৰাইয়ে ইয়াৰ ওপৰত কি ডিচিশ্যন ল'ব, কি ডিচিশ্যন নল'ব, গতিকে গোটেইখিনি ট্ৰাইৰ ওপৰতে আছে। আজি প্ৰধান নিউজ এইকেইটাই আছিল। ধন্যবাদ। মোৰ চেনেলটোত যদি প্ৰথম ভিডিঅ' চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু কিবা যদি ইমপ্ৰুভ কৰিব লগা আছে, ভইচ ৰিলেটেড বা আদাৰ্ছ কিবা ৰিলেটেড, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকৰ ফিডবেক বহুত মূল্যৱান। পৰৱৰ্তী ভিডিঅ'ত মই ইয়াক ইমপ্ৰুভ কৰা বা দূৰ কৰাৰ চেষ্টা কৰিম। ধন্যবাদ।